হেল্ল'। কোৱা। কি কৰি আছা? এনেই বাহিৰত বহি বতাহবোৰ চাই আছোঁ। বতাহ আকৌ দেখা পায় নেকি? পাইতো। কেতিয়াবা প্ৰিয়জনৰ মুখখন কল্পনা কৰি বতাহজাকক অনুভৱ কৰিবাচোন। বতাহজাক বাৰু কেনেকুৱা দেখাত? একদম তোমাৰ নিচিনা। মানে? মানে ডেঞ্জাৰ বাট ভাল লগা। ধেই এইটো আধা পাগলটো কৰবাৰ। আকৌ এবাৰ কোৱা না। কি? পাগল বুলি। ধেই যা এইটো। অ' এতিয়া ৰাখো হা ফোনটো, পিছত কথা পাতিম। হ'ব দিয়া, বাই। বাই। কথাবোৰ এনেকৈ আগবাঢ়ে। জীৱনৰ আন্ধাৰবোৰ কাৰোবাৰ এটি হাঁহিতে জোনাক হৈ পৰে। সময়বোৰো ভাল লগা হৈ আহে। বুকুত প্ৰেম গজে, মৰম ফুলে আৰু অভিমানবোৰ আহে। অভিমানবোৰে লাহে লাহে টোপনি কাঢ়ে। হেল্ল'। কোৱা। শুৱা নাই এতিয়াও? টোপনি অহা নাইচোন। কিয়? প্ৰেমত পৰি উন্মাদ হৈ পৰা কোনোবা প্ৰেমিকে ৰাতি শুৱা ক'ৰবাত শুনিছা জানো? কি আছে অ' ৰাতিবোৰত? ৰাতিক লৈ যে ইমান কবিতা। কি নাই ৰাতিবোৰত? ৰাতিবোৰত এইটো সপোন দেখোঁ। সপোনত তুমি আহা আৰু তোমাৰেই মিচিকীয়া বেকা হাঁহিটো এটা নজৰতে জব্দ কৰি পেলাই মোৰ সমস্ত সত্তাক। এই হ'ব ইমানকৈ ভাষা খটুৱাব লগা নাই। কি কৰিবা? কলমটো ধৰাৰ দিনৰ পৰাই যে শব্দৰে ধেমালি কৰাটো অভ্যাস হৈ গ'ল জানা। এতিয়াও কিবা লিখি আছা? এখন চিঠি মোৰ প্ৰিয়জনীলৈ। ঐ এবাৰ পঢ়া না কি লিখিছা। কিয়? বানানবোৰ শুদ্ধ কৰিবা নেকি? ধেই এইটো এই ৰাতিও মানে। এনেই পঢ়া ন, শুনিব মন গৈছে। অ'কে। তো মাই লাইফ লাইন। নাজানো তুমি জানা নে নাজানা, নাজানো তুমি বুজা নে নুবুজা, কিন্তু বিশ্বাস কৰা তোমাৰ অনুপস্থিতিৰ কল্পনাতেই যে নামি আহে মোৰ জীৱনলৈ কেৱল এক গভীৰ শূন্যতা। জানানে, হোৱাটছএপত তোমাৰ গুড মৰ্ণিং মেছেজটো নোচোৱাকৈ আজিকালি যে মোৰ দিনটোৰ আৰম্ভণি নহয়। আজিকালি ক্ৰমান্বয়ে মই শান্তিৰে শুব নোৱাৰা হৈ আহিছোঁ। শুলেই যে তুমি সপোনত আহি আমনি কৰা। আন বহু প্ৰেমিকৰ দৰে আজিকালি ময়ো নিশাবোৰ উদযাপন কৰোঁ তোমাৰ বিৰতিহীন কল্পনাত। এই মৰম লগা হাঁহিৰ চলিজাত জানানে, তুমি বৰ অত্যাচাৰী। ইমান সহজতেই যে তুমি কেনেকৈ কাঢ়ি নিছা মোৰ হৃদয়ৰ ধপধপনিবোৰ। ৱাও, ক'ৰ পৰা আনা ইমান ফিলিংছ? টেবুলত থোৱা ছবিখনৰ ফালে চালে নিজে নিজে আহি যায় জানা। কাৰ ছবিও? যাৰ নাম শুনিলেই পাগল হৈ পৰে এই ল'ৰাজন। কাৰ নাম শুনিলে বাৰু? থাকক দিয়া, এই ৰাতি নামটো শুনিলে কি ঠিক তুমি উজাগৰি নিশা পাৰ কৰিবা। এটা সঁচা কথা কওঁ? কোৱা। বহুদিনেই হ'ল নিশাবোৰ ময়ো আজিকালি উজাগৰেই পাৰ কৰোঁ। কিয়? হ'ব, বেছি অকৰা হৈ দেখুৱাব নালাগে। চিধা চিধিকৈ কৈ দিয়া না ভাল পাওঁ বুলি। যদি নাকচ কৰাৰ সম্ভাৱনা নাই তেন্তে ভাল পাওঁ তোমাক। আৰু যদি নাকচ কৰোঁ? যদি নাকচ কৰা তেন্তে অভিমানেৰে আকৌ কম, তোমাৰ নামত ৰাখি থোৱা দুটা দীঘল চুমাৰ শপত। ভাল পাওঁ তোমাক। উইল ইউ বি মাই লাইফ লাইন? আই লাভ ইউ। হৈছে আৰু, এতিয়া হাজাৰ চেষ্টা কৰিলেও দুনাই নিদ্ৰাসুখ উপভোগ কৰা কোনো চান্স নাই। ইজ ল'ৰাৰ ডাইলগ।
তাক যে প্ৰথম দেখাৰ দিনাই ভাল লাগি গৈছিল। তাৰ আঙুলিয়ে যেতিয়া গীটাৰৰ তাঁৰবোৰ চুইছিল, শব্দবোৰ যেন মোৰ হৃদয়ত বাজিছিল। বগা কাগজত নীলাৰে বোলাই দিয়া তাৰ প্ৰতিটো শব্দই যে কঁপাই তুলিছিল মোৰ বুকুৰ প্ৰতিটো কোঠালি। তাৰ চকুলৈ চালেই বুকুত বানপানী আহিছিল। কিমান ভাল পালে বাৰু কাৰোবাৰ চকুত ভাহি উঠে হৃদয়ৰ অনুভূতি। এতিয়াতো দিনবোৰ পাৰেই নহয় তাৰ সৈতে কথা নপতাকৈ। দিনটোৰ দুখ, ভাগৰ, সকলো অভিমান সি যে কেনেকৈ পাৰে নিমিষতে পাহৰাই দিবলৈ। সেই দুষ্ট দুচকুৰ মৰম লগা ল'ৰাজন, তোমাক সঁচাকৈ জানা এতিয়া ভাল পাওঁ বহুত, একেবাৰে সাংঘাতিক ধৰণে ভাল পাওঁ। যেন এটা উশাহতে তোমাৰ সকলো অধিকাৰ মই নিজৰ কৰি লৈ জিৰণি ল'ম তোমাৰ দুবাহুৰ ৰুমত, তোমাৰ মৰমত।